সকলোকে স্বাগতম জনাইছো। আজি মই বনাম বেসন আৰু আটাৰ লাডু। এই লাডুটো খাবলৈ খুব টেষ্টি হয়। সময়টো অকমান লাগে, কিন্তু ইয়াক ঘৰত যিকোনো অকেজনত বা কোনোবা গেষ্ট আহিলেও ঘৰতে ধুনীয়াকৈ বনাব পাৰি। আৰু এই দোকানৰ পৰা কিনি অনা বেসনৰ লাডুতকৈও বহুত টেষ্টি হয়। আহকচোন বনাম। মই কেৰাহীখন উঠাই দিছোঁ। এতিয়া ভালদৰে গৰম হওক। কেৰাহীটো গৰম হৈছে। এতিয়া ইয়াত এইটো কাপটো মোৰ কাপৰ জোখটো এইটো কাপৰ জোখেৰে মই সকলোবিলাক জোখ ল'ব লাগিব। আৰু বেসনটো দিম মই এইটো কাপেৰে 1.5 কাপ, 1 কাপ, so 1.5, ভালকৈ লৰাব লাগিব। আৰু এই বেসনটো ভাজি থাকোঁতে বেসনটো আগতে অলপ ভাজি ল'ব লাগে। বেসনটো এনেকৈ কেৰাহীটোতে লৰাই যেতিয়া ইয়াৰ কেঁচা গুণটো যাব, কেঁচা গুণটো যাওঁতেই আটাও এই সমান পৰিমাণৰ এই কাপটোৰে সৈতে 1.5 কাপ আটা মই ইয়াত দিম। আৰু এইটো সময়তে আমি গেছৰ ফ্লেমটো অকণমান কমাই দিব লাগিব, মিডিয়াম ফ্লেমত ল'ব লাগিব। এতিয়া এনেকৈ 4-5 মিনিটমান এনেকৈ ধুনীয়াকৈ, কোনো যাতে গোটা গোটা পৰি নাযায় তেনেকৈ পেলাই অকণমান ভাজি লওঁ। 5 মিনিটমান এনেকৈ ভাজিব লাগিব। এইটো ইয়াত মই এতিয়া আটা মিক্স কৰিম। আটা ইয়াত 1 কাপ, হাফ কাপ, এতিয়া এইটো ইয়াৰ আটা আৰু বেসনৰ এই যিটো কেঁচা কেঁচা ভাৱটো সেইটো যোৱালৈকে এইটো এনেকৈ লৰাই থাকিব লাগে। কম ফ্লেমত, বেছি ফ্লেমত দিব নালাগে খালি, নহ'লে বেছি ফ্লেমত দিলে মানে সি ৰঙা হৈ যাব। গতিকে আমি এনেধৰণেৰে ইয়াক 15 মিনিটমান এনেকৈ ভাজি থাকিব লাগিব ল' ফ্লেমত। প্ৰায় 15 মিনিটছমান আমি এনেকৈ ল' ফ্লেমত ইয়াক। আৰু এইটো মানে এনেকুৱা নহয় যে এইটো সময় লাগিব ইয়াক আঁতৰি পেলাই বোলে বেলেগ এটা কাম কৰোঁ, সেইটোত কিন্তু যাব নালাগে। তেতিয়া লাডুটো খাবলৈ বেয়া হৈ যাব। এটা ছাইড বেছিকৈ হেৰি হৈ যাব, সিজি যোৱাৰ নিচিনা হ'ব, এটা ছাইডে ভালকৈ হিট নাপাব। সেইকাৰণে ইয়াতে মানে এনেকৈ লাহে লাহেকৈ ইয়াক লৰাই থাকিব লাগিব। এয়া চাওঁ 10 মিনিটৰ পিছত এনেকুৱা হৈছে। ইয়াত আপোনালোকে বনাওঁতে গম পাব, ভাজি থকা বিৰাট ধুনীয়া স্মেল এটা আহি থাকে। বনাই থাকোঁতে বেসন আৰু আটাৰ কেঁচা গুণটো গ'ল। এতিয়া বনাই থাকোঁতে এটা ধুনীয়া স্মেল এটা আহে, মানে ভজা ভাজি যেন হৈ গৈছে তেনেকুৱা ধৰণৰ এটা আপোনালোকে গম পাব নিজে। গতিকে সময়টো 15 মিনিট বুলি কৈছোঁ। আপোনালোকে ল' ফ্লেমত বনাই যেতিয়া গম পাব যে এইটো ভজাখিনি প্ৰায় হৈ গৈছে, অলপ ছফ্ট হৈ যায়, কোমল কোমল টাইপৰ, আগৰ কেঁচা ভাৱটো নোহোৱা হৈ গ'লে এয়া ধুনীয়া হৈ গৈছে। গতিকে এইখিনি আকৌ আমি ঘিউত ভাজিব লাগিব। এতিয়া আমি এখন বেলেগ এটা পাত্ৰলৈ এইখিনি আমি ট্ৰান্সফাৰ কৰি দিম ইয়াৰ পৰা। গতিকে মই গেছটো অফ কৰি লওঁ। গেছটো অফ কৰি মই বেলেগ এটা পাত্ৰলৈ বেসনখিনি ঠাণ্ডা হয় মানে আমি এইখিনি বস্তু ঠিক কৰি ল'ব লাগিব। মই এইটো কাপৰ জোখত 1.5 কাপ চেনি মিক্সিত দি পেলাই এয়া মাৰি লৈছোঁ। তাৰমানে যিমানটো বস্তু আটা আৰু বেসন দুইটা মিলি পেলাই 3 কাপ হৈছে, আৰু চেনিটো সদায় তাৰ হাফ হ'ব লাগে। গতিকে মই আটা আৰু বেসন মিলাই 3 কাপ দিছোঁ, আৰু চেনিটো সেইকাৰণে ইয়াত মই 1.5 কাপ চেনি দিছোঁ। আৰু চেনিটো মিক্সিত ধুনীয়াকৈ মাৰি ল'ব লাগিব। এয়া মই পুৰা মিক্সিত
এনেকৈ মিহি হৈ গৈছে আৰু কেতিয়াবা মিক্সিত চাব আপোনালোকে খোৱাৰ পাছতো দানাটো খুব বেছি মিহি নহয় তেতিয়া কৰি ল'ব লাগিব নহ'লে লাডুটো পিছত খাবলৈ বেয়া হ'ব মানে গতিকে সেই চেনিটো খুব ধুনীয়া মিক্স হ'ব লাগে চেনিটো মই এনেকৈ মিক্সিত মাৰি লৈছোঁ এইখিনি আৰু অলপ ড্ৰাই ফ্ৰুটছ এই সময়তে ঠিক কৰি ল'ব লাগে কাজু দিছোঁ কিচমিচ দিছোঁ আৰু বাদামটো অলপ সৰু সৰুকৈ এনেকৈ কৰি লৈছোঁ টুকুৰা কৰি লৈছোঁ আৰু এইখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ চ' ফ্ৰাই কৰি ল'লে মানে ইয়াৰ টেষ্টটো খুব ভাল হয় সেইকাৰণে মই অকণমান ফ্ৰাই কৰি লৈছোঁ বেচনখিনি প্ৰায় ঠাণ্ডা হ'লে এতিয়া ইয়াক ঘিউত বনাব লাগিব ইয়াতে ঘিউটো বেচনৰ লাডুটো যিমানেই ঘিউ দিব সিমানেই খাবলৈ ভাল হয় কিন্তু ইমানো বেছি হ'ব নালাগিব জোখত হ'ব লাগিব মই ইয়াত 1.5 কাপ ঘি দিম গতিকে এয়া 1 কাপ আৰু আধা কাপ দিম আৰু আপোনালোকে পুৰা ঘিউ নিদিলেও ৰিফাইনো মিক্স কৰি দিব পাৰে মই 1 কাপ ঘিউ এয়া দিলোঁ আৰু অলপ দিলে হৈ যাব ইমানখিনি ঘিউ মই দিছোঁ গতিকে পুৰা ঘিউটো 1.5 কাপ গৰু ঘিউ নিদিলেও 1 কাপ ৰিফাইন দি পেলাই অলপ গৰু ঘিউ দিলেও হ'ব তেতিয়া ইয়াৰ এইটো মানে ঘিউটোৰ ওপৰত ইয়াৰ টেষ্টটো নিৰ্ভৰ কৰে গতিকে সেইকাৰণে ঘিউটো যিমানখিনি দিব পাৰে সিমান আপোনালোকে দিব আৰু মই ঘিউতেই বনাইছোঁ আৰু অকণমান গৰম হ'ব লাগিব দিব পৰা হৈ গ'ল ইয়াত ধুনীয়াকৈ এতিয়া আগৰ যিহেতু মই ভজাই আছোঁ সেইকাৰণে এতিয়া কেঁচা ভাৱটো আৰু নাই সেইকাৰণে এই ঘিউখিনিত ভাজি থাকিব লাগিব যেতিয়ালৈকে ইয়াৰ পৰা অলপ ঘিউতে ভাজি আকৌ ইয়াৰ পৰা এটা তেল নিচিনা ওলাব তেতিয়ালৈকে ধুনীয়া এটা গোন্ধ ওলাব তেতিয়ালৈকে ইয়াত ভাজি থাকিব লাগিব খালি হাই ফ্লেমত দিব নালাগে এইটো ল' ফ্লেমতে কৰিব লাগিব এনেকৈ আমি 10 মিনিটমান এনেকৈ লৰাই থাকিব লাগিব ধুনীয়াকৈ খালি গেছটো হাই ফ্লেম কৰিব নালাগে আৰু মিডিয়াম ল' কৰি লৰাই থাকিব লাগিব যাতে লাগিও নাযায় আৰু দুটা চাইড ভালকৈ যাতে লৰি থাকে এনেকৈ আমি ভাজি থাকিব লাগিব এয়া 10 মিনিটৰ পিছত এনেকুৱা হৈছে কালাৰটো ধুনীয়া হৈছে আৰু ইয়াৰ পৰা এইটো ঘিউটো আকৌ ওলাব লৈছে ধুনীয়া গোন্ধ এটা ওলাইছে সময়তে সৰু চামুচ দি পেলাই 3খন গাখীৰ দিব লাগে বেছিও দিব নালাগে 3 চামুচ দিছোঁ মই গাখীৰ দিছোঁ আৰু কিছুমানে পানীও দিয়ে এইটো দিলে বেচনটো অলপ ফুলি উঠে পানী বা গাখীৰটো দিলে বেচনটো অকণমান ফুলি যায় আকৌ আগৰ নিচিনাকৈ 2 মিনিটমান লৰালে আমাৰ এইটো হৈ যাব তেতিয়া এয়া চব এনেকৈ ফুলি গ'ল অকণমান ফুলি পেলাই আকৌ আগৰ নিচিনা হৈ গৈছে
আমাৰ ভজা হৈ গ'ল এতিয়া এইটো ইয়াতে মই কেৰাহীতে এনেকৈ ঠাণ্ডা হ'ব দিম আৰু গেছটো অফ কৰি পেলাই মই গেছটো অফ কৰিছোঁ আৰু অফ কৰি পেলাই এইটো কেৰাহীটো ঠাণ্ডা নোহোৱালৈকে অলপ লৰাই থাকিব লাগিব আৰু যদি আপোনালোকৰ কেতিয়াবা এনেকৈ ঢিলা নাথাকি যদি বেছি টান হৈ যায় কাৰণ এইটো সম্পূৰ্ণ জোখৰ ওপৰত কথা যদি টান হৈ যোৱা যেন দেখে তেতিয়াহ'লে ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি দিব বেলেগ পাত্ৰলৈ লৈ গ'লে হ'ব গতিকে মোৰ এতিয়া ইয়াতে একো প্ৰব্লেম হোৱা নাই যিহেতু সেইকাৰণে মই ইয়াতে এনেকৈ লৰাই অকণমান পিছত মই ইয়াতে কেৰাহীতে এনেকৈ পেলাই ৰাখিম আৰু এইখিনি পূৰা ঠাণ্ডা যেতিয়া হ'ব আপোনালোকে যদি বেলেগ পাত্ৰলৈ লৈ যায় তাতো যেতিয়া ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পাছতহে আমি চেনি আৰু বাকি যিখিনি ড্ৰাই ফ্ৰুটছ আছে সেইখিনি দি পেলাই মিক্স কৰিম গতিকে ঠাণ্ডা নোহোৱালৈকে মই যেহেতু ইয়াতে ৰাখিম গতিকে মই এনেকৈ পেলাই ইয়াতে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ আৰু আপোনালোকে যদি বেলেগ পাত্ৰলৈ লৈ যায় তাতো এনেকৈ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থ'ব লাগিব কিন্তু কেৰাহীত গৰমে নাৰাখিব পুৰি যাব এয়া পূৰা ঠাণ্ডা হৈ গ'ল হাতেৰে চুব পৰা ঠাণ্ডা গতিকে গৰমে চেনিটো দিব নালাগে তাৰপিছতে ইয়াত আমি আগতে ঠিক কৰি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি লওঁ আৰু অলপ পিছত ঘৰত দি দিম দিলোঁ চুগাৰখিনি দিলোঁ কাৰণটো জোখমতেই থোৱা হৈছে এতিয়াকে ধুনীয়াকৈ হাতেৰে মঠিব লাগিব সানিব লাগিব যাতে চেনিখিনি ইয়াৰ লগত মিক্স হৈ যায় আৰু গৰমে কৰিলে তাৰমানে চেনিখিনি লগতে গলি যাব পানী হৈ যাব সেইকাৰণে ঠাণ্ডা হোৱাৰ পাছতেই কৰিব লাগে আৰু কেতিয়াবা কি হয় এনেকৈ চেনিখিনি সানি থাকোঁতে বেছি টানো হ'ব পাৰে যদি টান হয় তেতিয়া অলপ গাখীৰ দিলেই হ'ল 2 চামুচমান যদি গাখীৰ দি দিয়া হয় তেতিয়া ধুনীয়া জোখত হৈ যাব মোৰ এইখিনি একো কৰিব নালাগিব চাগে মই এতিয়া ঠিকেই পাইছোঁ মই জোখটো আৰু এইটো কালাৰটো আপোনালোকে চাব পাৰে মই ইয়াত কোনো আৰ্টিফিচিয়েল কালাৰ দিয়া নাই ধুনীয়া কালাৰ উঠিছে গতিকে এইটো ভজাটোৰ ওপৰত কথা যিমানেই ভালকৈ লো ফ্লেমত ভাজি থাকে সিমানেই লাডুটোৰ ৰংটো ধুনীয়া হয় কাৰণ ইয়াত অকল বেচনেই নাই আটাও আছে কিন্তু হ'লেও ইয়াৰ লাডুটোৰ পুৰা ধুনীয়া বেচনৰ কালাৰটো আহিছে এয়া গোটেইখিনি চেনি লগত ধুনীয়া মিক্স হৈ গৈছে গতিকে মোৰ এইটো লাডু বনাবলৈ একো প্ৰব্লেম নাই যেহেতু একদম ধুনীয়া এয়া লাডু বনাব পৰা এইটো জোখত আছে যদি আপোনালোকে এনেকৈ লাডু বনোৱাৰ জোখত নহয় তেতিয়া 1 বা 2 চামুচ গাখীৰ দি ল'লে হ'ব এতিয়া আমি ধুনীয়াকৈ লাডু বনাম এটা জোখত লাডু বনাই থৈ যাম এবাৰ ফাৰ্ষ্টতে থৈ যাম তাৰপিছত আকৌ অলপ গুল কৰি দিম এবাৰ এনেকৈ বনাই থৈ গৈ পিছত আকৌ এবাৰ গুল কৰি দিলে হৈ যাব আপোনালোকে যদি এনেকুৱা ধৰণেৰে বেচনৰ লাডু বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব বহুত টেষ্টি হয় গতিকে আপোনালোকে বনালে গম পাব যে এবাৰ যদি কোনোবা যদি গেষ্ট আহিলেও আপোনালোকে বনাই খুৱাই নিশ্চয় আপোনালোকক সুধিব কেনেকৈ বনাইছে বুলি এয়া মোৰ ইমানখিনি লাডু হ'ল গতিকে ইয়াত 30টা লাডু আছে আপোনালোকে যদি কমকৈ বনাই চাই তেতিয়াহ'লে পৰিমাণটো কমাই দিব আৰু বস্তুখিনি মেজাৰমেণ্টটো খালি পুৰা ঠিকমতে হ'ব লাগে তেতিয়া সদায় লাডুটো ভালেই হয় আৰু এনেকৈ মই অলপ কাজু থৈছিলোঁ সেইখিনি ওপৰত অলপ গাৰ্নিছ কৰি দিওঁ গতিকে আপোনালোকে এবাৰ এনেদৰে বনাই চাব
যদি মোৰ চেনেলটো চাই আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ